মানুহজনে প্ৰেম ভক্তিৰ যোগেদি আত্মহাৰা হৈ যায়, নিজকে পাহৰি যায়। গতিকে এনেকুৱা প্ৰেম ভক্তি যোনে কৰিব পাৰে সেইজনৰ লগত মই বান্ধ খাই যাম বুলি কৈছে। এতিয়া আকৌ পুনৰ ভাগৱতৰ মাজত সোমাই যাওঁ। আজি বেছি নাযায় আৰু অকণমানহে যাব, ব্যাখ্যাটো অকণমান বেছি হৈছে। ইয়াতে কৈছে ধন্য নৰপতি মতি উত্তম তোমাৰ কৃষ্ণপদ পংকজক হৃদয়ত ধৰি দিলংক হৃদান্ত তাংক সাধুবাদ কৰি পৰীক্ষিতক সাধুবাদ দিছে যে তুমি কৃষ্ণ ভক্তিত কৃষ্ণ কথাত ইমানে মনটো নিমজ্জিলা, কৃষ্ণৰ কথাত তোমাৰ মনটো ইমানে নিমজ্জিলে তোমাক মই সাধুবাদ দিছো। হে ৰাম সুখ নিবদতি সাধু এ সাধু পৰীক্ষিত কৃষ্ণ কথা শ্ৰৱণত একান্ত ভৈলাসিত। কৃষ্ণ কথা শ্ৰৱণতে একান্ত ভৈলাসিত, তোমাৰ মনটো তুমি একান্তভাৱে লৈ ল'বা। একযোগ অন্ত, একান্ত মানে কি বোলে একযোগ অন্ত, যোনে এক দেশ এক শেষ একত নাই, যি একতে শেষ হৈ আছে। সাধুবাদ দিছে পৰীক্ষিত। হে ৰাম সুখ নিবদতি সাধু সাধু পৰীক্ষিত কৃষ্ণ কথা শ্ৰৱণত একান্ত ভৈলাসিত। যেন কামাতুৰে নেৰৈ কামিনী আলাপ, যেনেদৰে কামাতুৰ সকলে, কামাতুৰ মানে যিসকল স্ত্ৰীৰ আলাপন কৰি বৰ ভাল পায়, সুন্দৰী নাৰীৰ আলাপন কৰি বোলে দিনটো পাৰ কৰি দিয়ে, বোলে ৰাতিও কাৰোবাক যদি লগ পাইলে সেই নাৰীৰে কথা পাতি থাকে, বোলে এই আমুক নাৰীজনী আমুক তিৰোতাটো ইমান ধুনীয়া। পৰীক্ষিতে কৈছে, এই পৰীক্ষিত ৰুক্মিণীয়ে কৈছে বোলে যেন কামাতুৰে নেৰৈ ও কামিনী আলাপ বাঢ়িল কৃষ্ণ প্ৰেম ভৈলা নিষ্পাপ। তুমি কিন্তু কৃষ্ণ চৰিত্ৰ লীলা চৰিত্ৰ শুনি তোমাৰ বোলে হৃদয়টো গদগদ হৈ গ'ল আৰু তুমি নিষ্পাপ হৈ গ'ল, তুমি জীৱনতে মুক্ত হৈ গ'ল। বোলে মৰাৰ পিছত মুক্তিৰ কথা বাদ দিয়া, বোলে তুমি বোলে জীৱনতে মুক্তি হৈ গ'লা। বোলে কেলে তুমি ঈশ্বৰৰ নাম শুনি শুনি তুমি ঈশ্বৰৰ ভক্তিৰ লগত ইমানে সোমাই গ'লা, তোমাক মই সাধুবাদ দিছো বুলি কৈছো। সেইকাৰণে আজি আপুনি মই যিটো ভকতি কৰিছে এইটো উত্তম ভকতি বুলি কোৱা হয়। গীতাত অৰ্জুনক কৈছে, হে অৰ্জুন হে ৰাম মূল ধৰ্ম কৰ্ম মোহৰে হে গুণ নাম শ্ৰৱণ কীৰ্তন কৰি বেক অবিশ্ৰাম। অবিশ্ৰাম গীতাত অৰ্জুনক কৈছে যে মূল জন্ম কৰ্ম মোহৰে হে গুণ নাম শ্ৰৱণ কীৰ্তন কৰি বেক অবিশ্ৰাম। মূল কথা শ্ৰৱণত কৰিবেক ৰতি আকে হে বোলয় সখী উত্তম ভকতি। আজি আপুনি মই উত্তম ভকতি কৰি আছো, কাৰণ বাকীসকলে বোলে নামঘৰলৈ আহিবলৈও টান পাইছে, হয়নে? নামঘৰলৈ আহিবলৈও টান পাইছে। এনেকুৱা মানুহ আছে, এনেকুৱা জীৱবিলাক জন্ম হৈ আছে যি নামঘৰলৈও আহিবলৈ কৃষ্ণ কথা শুনিবলৈ তেওঁলোকৰ সময় নাই। কিন্তু ভগৱানৰ বিশেষ কৃপা আছে বুলি আমি ঈশ্বৰৰ লগত কথাৰ লগত জড়িত হৈ সেইসকলক অভাগা বুলি কৈছে। অভাগা মানে হৈছে যাৰ ভাগ্য ভাগ্যই নাই, অভাগা বুলি কৈছে। কাৰণ এই জীৱবিলাক মানে এই ৩২,০০০ যে ঋষি মুনি ফাট খাই গৈছিলে, মনত আছেনে? ভাগৱত কোৱাৰ প্ৰথমে ৬০,০০০ ঋষি মুনি ৰুক্মিণীৰ আগত ভাগৱত পাঠ কৰিছিলে। ৬০,০০০ ঋষি মুনি গংগা নদীত উষাৰ নামৰ ঠাইত ভাগৱত শ্ৰৱণ কৰিছিলে। তাৰপিছত যেতিয়া ৰুক্মিণীক সুধিছিলে ঋষিসকলে, ঋষি সমাজে যে তুমি আকৌ পুনৰবাৰ আমাক ভাগৱত ক'ব লাগিব, যে ৰুক্মিণীয়ে কৈছে যে মই এবাৰেই ভাগৱত তোমাৰ লগত ক'লো, দ্বিতীয়বাৰ আৰু ভাগৱত নকওঁ। মানে কেলে
বোলে মোৰ যিমানটো দায়িত্ব আছিলে মই সিমানটো পালন কৰিলো, মই এতিয়া পৰম ধৰ্ম পৰমাত্মা ভগৱান কৃষ্ণক ধ্যান কৰিবলৈ গুচি যাওঁ বুলি এৰি থৈ গুচি গ'ল। তাৰপিছত দৌৰি মানুহবিলাকে গ'ল, ঋষিমুনিসকল প্ৰভু বোলে উপায় দি থৈ যাওক, কোনে আৰু ভাগৱত চৰ্চা কৰিব। তেতিয়া ক'লে যে তোমালোকৰ বোলে বহুত বিভিন্ন জনৰ বোলে দায়িত্ব অভিমান, জাতি অভিমান, মই ব্ৰাহ্মণ, মই আমুক, মই তামুক, মই বেদজ্ঞ, মই শাস্ত্ৰজ্ঞ, মই ব্ৰহ্ম ঋষি, মই ৰাজ ঋষি, উপাধি হৈ যায় বোলে তোমালোকৰ কেপাচিটিটোৰ কাৰণে কোনো বোলে কাম দি ভাগৱত শুনা নাছিলে। বোলে হয় নেকি? কিন্তু দ্বিতীয়বাৰৰ কাৰণে কোনে ভাগৱত ক'ব কৈ দিয়ক আমাক। বোলে তোমালোকে বোলে আৱৰ্জনা বুলি অকুলিন বুলি একেবাৰে 21 কিলোমিটাৰ মান দূৰত পেলাই থৈছিলে, বহাই থৈছিলে বোলে, পাণ্ডাৰ ভিতৰত সোমাবলৈ দিয়া নাছিলে। বোলে কোন? বোলে এই যে ফুটমণি নিজ জাতি বুলি সেইজনে দ্বিতীয়বাৰৰ কাৰণে তোমালোকক ভাগৱত ঋষিমুনিয়ে আকৌ মিটিং পাতিলে, আমি ভাগৱত বোলে এই বোলে নিজ জাতিটোৰ পৰা চলে, আমিতো বেদজ্ঞ হয়, আমি শাস্ত্ৰ হয়, গতিকে ভক্তিত 5টা কাইণ্ড থাকে। দেৱা বৰ গুৰুত্বপূৰ্ণ কথা। ভক্তি কৰিবলৈ হ'লে 5টা কাইণ্ডে আমাক বাধা দিয়ে। বোলে কি? বোলে জাতি বিদ্যা মহদঞ্চ, 1 নম্বৰ জাতি বিদ্যা মহৎ অংশ, নামি দামী হল এই অঞ্চলটো যদি অলপ মান সন্মান বেছি থাকে। জাতি বিদ্যা মহৎ অংশ, ৰূপ যৌৱন মেবৈশ্য বুলি কৈছে। ধুনীয়া দেখিলো ৰূপৰো অভিমান হৈ যাব, জাতিৰো অভিমান হৈ যাব। বোলে আপুনি নিবিচাৰিলেও অভিমান আপোনাৰ আহি যাব। আপুনি নিবিচাৰিলেও দায়িত্ব অভিমানটো বাঢ়ি যাব। বোলে মই এই খোলা বগা মানুহবিলাকৰ লগত কেলে বোলে সমহম, মই জাতিটো বোলে তামোক জাতি, মই মহন্ত, মই গোসাঁই, মই আমুক, মই তামুক, দায়িত্ব অভিমান, মই বেদজ্ঞ, মই শাস্ত্ৰজ্ঞ। সেইকাৰণে এই 5টা কাইণ্ড আঁতৰাই ল'ব লাগিব। ভক্তি কৰিবলৈ হ'লে, কৃষ্ণ ভক্তি কৰিবলৈ হ'লে আমাৰ 5টা কাইণ্ড আমি দূৰ কৰিব লাগিব। 1 নম্বৰ হয়তো জাতি। জাতি বিদ্যা মহদঞ্চ, রূপ যৌবন বৈশ্য যত্নেন পরিতেজ্য পঞ্চতানি ভক্তি কান্তক। 5টা বস্তু ভক্তির কাইন্ড। আর এই 5টা কাইন্ড জুনে আঁতৰাই ললে কি দাখলো দাখ পাব। এই জন্যে কৃষ্ণক লগ পাও বুলি কৈছে। সেইকাৰণে মাধৱদেৱে কৈছে, সকলোৱে গাওঁতে অনুভু জানাই আমি সাৰি জাতি গোপী ভত্তা মানে হৈছে স্বামী, গোপীসকলৰ স্বামী। তানো দাসৰো দাস ভয় লোৱা, সেইজনৰ দাসৰো দাস ভয় লোৱা। এতিয়া আমি নিজকে স্বামী স্বামী বুলি কৈ আছো ন, আমি কিন্তু ডুপ্লিকেট স্বামী আকৌ দেই। হৰি ৰাম বোলে আমাৰ আসল স্বামী কোন? বোলে হে কৃষ্ণ স্বামী তদুপৰি আমি কেৱল পৰম স্বামী। আমি আইসকলৰ স্বামী স্বামী বুলি কৈ আছো ন। আজি স্বামীৰ পৰা এই পৰিভাষাটো আপোনালোক বুজি পাই গ'ল নহয়। আমি ডুপ্লিকেট স্বামী, আইসকলৰ অৰিজিনেল স্বামী কিন্তু আমাৰো স্বামী কোন হয়? ভগৱানহে হয়, হয়নে? কিন্তু আমি আকৌ নিজকে স্বামী স্বামী বুলি কৈছো আৰু আইসকলক খুব দংশন দি কিনি হৰি ৰাম কৰি দিওঁ। ভোজনটো যোগাৰ কৰি দিয়ে, কিন্তু আমি ডুপ্লিকেট স্বামী। তাৰপিছত ভাগৱতে আমাক সিদ্ধান্ত দিছে, ইয়াতে কৈছে নাহি জ্ঞান যাৰ জাতি ধৰ্ম মাত্ৰ পঢ়ে নিতে বলি বিশ্ব পঞ্চ জৈৱ আচৰে। কোনসকলে কৰে? যিসকল মানে আমি যেতিয়া জন্মগ্ৰহণ কৰোঁ, জন্ম লোৱাৰ লগে 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 5টা ঋণ লৈ কিনে আহে। এইবাৰ এই 5টা ঋণ মানে খুজিবৰ কাৰণে আমি 5টা যজ্ঞ কৰিব লাগে। এই যজ্ঞটো 5টা ঋণেৰে 5টা ঋণ এই যজ্ঞটো
কৰিলেহে 5টা যজ্ঞ কৰিলে আমাৰ ভাতটো মানে খোজা যায়। কি যজ্ঞ? পিতৃ যজ্ঞ, ভূত যজ্ঞ, এনেকৈ 5টা যজ্ঞ আছে। আৰু এই 5টা যজ্ঞ কিন্তু যিসকল সৰ্বভাৱে মুকুন্দৰ চৰণত, মুকুন্দ মানে মুযুগ কুণ্ড, মু মানে হৈছে মুক্তি, কুণ্ড মানে হৈছে থান, বুঝেনে? মু মানে মুক্তি, কুণ্ড মানে হৈছে থান। যি নেকি মুকুন্দৰ চৰণত শৰণাপন্ন হৈ যাব, এই সংসাৰৰ যিটো ফান্দ আছে, পিঞ্জৰা, এই পিঞ্জৰাৰ পৰা মুক্ত হ'ব। আৰু সেই 5টা যজ্ঞ নকৰিলে হ'ব, যি নেকি সৰ্বভাৱে কৃষ্ণক শৰণ কৰে। যেনেকৈ দামোদৰ মানে হৈছে দামযুগ উদৰ, দাম মানে হৈছে ৰছী, উদৰ মানে হৈছে পেট, হয়নে? ভগৱন্তৰ প্ৰত্যেকটা নামতে অৰ্থ আছে। তো গতিকে সৰ্বভাৱে যিজন নেকি মুকুন্দৰ চৰণত শৰণাপন্ন হৈ গ'ল, এই যজ্ঞটো আৰু কৰিবলৈ নালাগে। কিছুমান মানুহে এতিয়া যজ্ঞ কৰে, কিন্তু ভকতসকলেও যজ্ঞ কৰে। বৰ গুৰুত্বপূৰ্ণ কথা দেই। আমিও যজ্ঞ কৰোঁ। যেনেকৈ ৰাতিপুৱা যদি আপুনি শুই উঠে, বিচনাতে আপুনি কৃষ্ণ বুলি যদি ক'ব পাৰে, তেনেহ'লে ব্ৰহ্মযজ্ঞ কৰা হয়। দেৱা ৰাতিপুৱা যদি শুই উঠে, বিচনাৰ পৰা নামিবৰ সময়তে আপুনি যদি কৃষ্ণক স্মৰণ কৰিছে, তেনেহ'লে পৰম ব্ৰহ্মযজ্ঞ কৰা হয়। তাৰপিছত গা পা ধুই কিনে যদি গুৰু সেৱা কৰে, তেনেহ'লে দেৱযজ্ঞ কৰা হয়। 2 তাৰপিছত যদি আপোনাৰ ঘৰত কোনোবা আলহী আহিছে, ভকত এজন ওলাইছে, চাহ পানী এটোপাল খুৱাইছে, তেতিয়া পুহিত যজ্ঞ কৰা হৈছে। তাৰপিছত যদি আপোনাৰ ঘৰত যদি গৰু গাই আছে, অকণমান ঘাঁহ মুঠি দানা মুঠি দিব পাৰিছে, তেনেহ'লে ভূত যজ্ঞ কৰা হৈছে। দেৱা আৰু পিতৃ মাতৃ যদি গৃহত আছে, পিতৃ মাতৃ যদি ভালকৈ আদৰ সাদৰ কৰি শ্ৰদ্ধা কৰিছে, তেনেহ'লে পিতৃ যজ্ঞ কৰা হয়। এই 5টা যজ্ঞ ভকতেও কৰি থাকে, অলৌকিকভাৱে, লৌকিকভাৱে নহয় যজ্ঞ। গতিকে কৃপালু বাবাই সমস্ত ইয়াত কৈছে যে তাহাৰো সৌজন্য কথা আছে অনখাতে। সেই যজ্ঞ কৰা মানুহবিলাকে ঢেৰ কিবা কিবি গাই থাকে, হৰি বিমুখৰো হৈ ব্যৰ্থ আৰু পায়। যি নেকি ভগৱানৰ প্ৰতি ভক্তি নাই, তেওঁলোকে এনেকুৱা কথাবিলাকে কৈ থাকিব, আৰু কৈ তেওঁলোকৰ জীৱনটো পাৰ হৈ যাব, কিন্তু ঈশ্বৰৰ তেওঁলোক সন্মুখীন নহয়, সদায় বিমুখ। তেওঁলোকৰ আয়ুবিলাক কি হ'ব? দিন হ'লে ধন কুটুম্বৰ চিন্তা কৰে। দিন হ'লে কি কৰে? অকল ক'ৰ পৰা টকাটো আহিব, এই কথাবিলাকে চিন্তা কৰিব। দোকান এখন খুলি লৈছে, ৰাতিও মানে দোকানখনত মানে ৰাতিপুৱা 9টাৰ পৰা বহিব দোকানখনত, আৰু ৰাতি 9টালৈকে বহিব। তাত যদি আৰু ৰাতিৰো কিবা এটা কাম পাই কিনে টকা যদি আহিব পাৰে, এনেকুৱা এটা চাকৰি আকৌ লৈ ল'ব, চকীদাৰ চাকৰি। অকল টকা ঘটোতে কৈছে দিন হ'লে ধন কুটুম্বৰ চিন্তা কৰে, অকল নিজৰ কুটুম্বৰ চিন্তা কৰে, ধনৰ চিন্তা কৰে, আৰু নিদ্ৰা স্ত্ৰী আলাপনে ৰাতিৰো আয়ু কৰে। আৰু যেতিয়া ৰাতি হয়, আইগৰাকীৰ লগত একেটা বেডিঙত মানে জিৰাই মেলি মানে আইগৰাকীক কৈছে যে হেৰি নহয়, বোলে কি হ'ল? হৰি শুনিছানে? বোলে কি হ'ল? বোলে আমাৰ যে এই যে মাটিডৰা আছিলে বোলে বাহনীটোৰ ওচৰলৈকেতো আমাৰ মাটিডৰাটো বোলে অকণমান চেঁচুক মাটিটো বোলে ইমান ভালকৈ ধানটো নহয়। বাহনীৰ ইপাৰে যিসকলৰ মানে যিজনৰ মাটি আছে, ইমান ধুনীয়া ধান হয়, কেনেবাকৈ যদি সেই ডৰা মাটি আমাৰ হৈ গ'লহেঁতেন, এই বুলি মানে আইগৰাকীৰ লগত আলোচনা কৰি চলে বলে যদি কেনেবাকৈ আনিব পৰা যায় মাটিডৰা, তেনেহ'লে তুমি চিন্তা কৰিবা বুলি ভাবি কি কৰে? মিছা বিষয়ত মাত্ৰ কৰি অভিলাষ, যিহেতু নেদেখে নলয় আপোনাৰো নাম। তাৰপিছত পৰীক্ষিত কৈছে, হেন জানি যাৰ ইচ্ছা মুখক সৰ্বথা, পৰীক্ষিত দেৱে শুনি মুখ কৃষ্ণ কথা। বিবেচিত কৃষ্ণ গুণ নাম কীৰ্তনত, কৃষ্ণৰেহে পাদপদ্ম স্মৰিবে মনত, নাৰায়ণ স্মৰণেহে পৰম মংগল,
এহি মানে জীৱনটোতে জন্মৰ সফল। জীৱনৰ জন্মৰ সফল বস্তুটো কি? নাৰায়ণৰ নাম। কিন্তু আমাৰ জীৱনৰ সফল বস্তুটো ভাবো আমাৰ ঘৰত বোলে বৰ 2 মহল বিল্ডিং হৈ যোৱা, বহুত টকা পইচা গোট খাই যোৱা, এইবিলাক ভাল চাকৰি এটা পাই যোৱা, এইবিলাকে জীৱনৰ সফল কাম বুলি ভাবিছে। কিন্তু ভাগৱতে আমাক সিদ্ধান্ত দিছে, অন্তকালে হৰিস্মৰে যিটো ভাগ্যৱন্ত তাহাৰ মহিমা কোনে কহি পাৱে অন্ত। জীৱনৰ জন্মৰ পৰম জন্মে লাভ পৰম পুঞ্চা আন্তে নাৰায়ণে স্মৃতি। জন্মৰ পৰম লাভ কি বুলি কৈছে? অন্তিম সময়ত আমাৰ নামটো ঈশ্বৰৰ নামটো আমাৰ মুখত আহিব লাগিব। কিন্তু আমি যদি অভ্যাস নকৰোঁ কোনোদিনে, আজিৰ দৰে যদি অভ্যাস নকৰোঁ, তেনেহ'লে ঈশ্বৰৰ নামটো আমাৰ স্মৰণ নহয়। সেইকাৰণে আমি এটা কাহিনী কওঁ। হৰুবন দাইতী নামৰ এজন 60 বছৰীয়া বৃদ্ধ আছে। কিমান বছৰীয়া? 60 বছৰীয়া। বৰ গুৰুত্বপূৰ্ণ কাহিনী, ধ্যান দি শুনিব। হৰুবন দাইতী নামৰ এজন 60 বছৰীয়া বৃদ্ধ আছিলে। এই কাহিনীটো কোৱাৰ আগে আগে আমি এষাৰ নাম লৈ লওঁ, সকলোৱে সহযোগ কৰিব। তাৰপিছত আমি কাহিনীটোলৈ গুচি যাম। তাৰপিছত আকৌ পুনৰ ভাগৱতলৈ আহি যাম। কৃষ্ণ আমাৰ পৰম